हेलो छात्र छात्री सकल तो आज क्लास 10 मेथ्सर तुम्हारे मेथ्सर एनेकुवा एटा टपिक मैं बाছি लैसो जी तुम्हारे एग्जाমৰ কাৰণে बहुत इम्पर्टेन्ट হ'ব বুলি মই ভাবো যেটো ছাত্ৰ ছাত্ৰীসকলে বহুত টান চেপ্টাৰ বুলি ভাবে তো চেপ্টাৰটো হ'ল ত্ৰিকোণমিতি চেপ্টাৰ তো ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা মই আজি যোৱা কেইবছৰ আহি থকা প্ৰশ্নবিলাক আলোচনা কৰিম কেইটামান এমসিকিউ বহুত ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম তো আশা ৰাখিছো মোৰ লগে লগে তোমালোকেও ভিডিওটো গোটেইখিনি চাই গোটেইকেইটা ইম্পৰ্টেন্ট কোৱেশ্যনৰ ভাগ লবা বুলি আশা ৰাখিছো তো আৰু এটা ৰিকুৱেষ্ট তোমালোকৰ ওচৰত যোনে মোৰ চেনেলটো নতুনকৈ চাই আছা হিহঁতক এটা ৰিকুৱেষ্ট যাতে মোৰ চেনেলটো এটাকে সাবস্ক্ৰাইব দি যোৱা আৰু ফ্ৰেণ্ড সকলৰ লগত শ্বেয়াৰ কৰা তো চোৱা প্ৰথম কোৱেশ্যনটো আছে 1 plus tan square theta divided by 1 plus cot square theta मान होबो यार वैल्यू उलाबो दिसे 1 plus tan square theta divided by 1 plus cot square theta ऑप्शन दिया আছে sec square theta -1 सी नंबर टू दिया আছে cot square theta डी नंबर टू হল tan square theta এই চাৰিটা পৰা কোনটো শুদ্ধ উত্তৰ হ'ব হেতু তোমাক উলিয়াব দিছে তো এনেকুৱা কোৱেশ্চন কৰিবলৈ হলে ফৰ্মুলা মনত ৰাখিব লাগিব সোয়া যেহেতু 1 plus tan square theta is equal to লিখিব পাৰো 1 plus tan square theta is equal to আমি কি লিখিব পাৰো 1 plus tan square theta is equal to আমি লিখিব পাৰো sec square theta আৰু 1 plus cot square theta আমি লিখিব পাৰো 1 plus cot square theta 1 plus cot square theta আমি লিখিব পাৰো cosec square theta ফৰ্মুলা কেইটা লিখি লবা ইম্পৰ্টেন্ট হয় The 1 plus tan square theta माने sec square theta 1 plus cot square theta माने cosec square theta গতিকে আমি যদি এটো সলভ কৰো 1 plus tan square theta ওপৰত আছে আৰু তলত আছে 1 plus cot square theta 1 plus cot square theta so 1 plus tan square theta তে আমি লিখিব পাৰিম sec square theta divided by 1 plus cot square theta তে আমি লিখিব পাৰিম cosec square theta যেটো আমি জানো secৰ বিপৰীত হল cos গতিকে sec theta is equal to 1 by cos theta ইয়াত আছে sec square theta গতিকে sec square theta is equal to 1 by cos square theta লিখিব পাৰিম আৰু cosecৰ বিপৰীত হল sin cosec theta is equal to 1 by sin theta এতে cosec square theta আছে গতিকে cosec square theta is equal to 1 by sin square theta গতিকে sec square theta ৰিপ্লেস কৰি আমি লিখিব পাৰো 1 by cos square theta 1 by cos square theta আৰু cosec square theta ঠাইত আমি লিখিব পাৰো 1 by sin square theta 1 by sin square theta এতিয়া সোয়া 1 by cos square theta 1 by sin square theta তো কি হৈ আছে হৰণ হৈ আছে যদি আমি 1 by cos square theta যেহেতু 1 by sin square theta তো ইয়াতে হৰণ হৈ আছে হৰণৰ জায়গাত যদি পূৰণ দিও হৰণৰ ঠাইত পূৰণ দিলে তলৰ ভগ্নাংশটো উল্টি যায় ৰিভাৰ্স হয় গতিকে sin square theta আছে তলত এবাৰ যাব ওপৰত sin square theta আৰু 1 টো আছে ওপৰত এবাৰ আহিব কত তলত গতিকে আমি এটো যদি মাল্টিপ্লাই কৰি দিও so cos square theta into 1 cos square theta আৰু ওপৰত আছে 1 into sin square theta sin square theta আমি জানো sin theta by cos theta is equal to কি আছিল tan theta sin theta by cos theta is equal to tan theta যেহেতু ইয়াতে আছে sin square theta by cos square theta sin square theta by cos square theta is equal to tan square theta গতিকে sin square theta is equal by cos square theta লিখিব পাৰো tan square theta গতিকে অপশন কারেক্ট হ'ব ডি নম্বৰ অপশনটো কারেক্ট হ'ব 1 plus tan square theta divided by 1 plus cot square theta মান হ'ব tan square theta এই ফৰ্মুলা কেটা মুখস্থ কৰি লবা ফৰ্মুলা কেটা লিখি লবা এতিয়া সো 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চন দি আছে sin square 30 ডিগ্ৰী minus cos square 30 ডিগ্ৰী ভ্যালু হ'ব 2/3 √3/2 3/2 minus 1/2 এতিয়া আমি সলভ কৰি যাব লাগিব কিন্তু এটো সলভ কৰিবলৈ হলে আমি ভ্যালু কেটা জানিব লাগিব যেটো sin 30 এর মান হল আমি জানো sin 30 এর মান হল 1/2 আৰু cos 30 এর মান হল
cos 30 ডিগ্ৰী ইজ ইকুৱেল টু √3/2 এই ভ্যালু দুটো মুখস্থ থাকিব লাগিব এটো কোৱেশ্চন সলভ কৰিবলৈ হলে আমি এটো যেতিয়া সলভ কৰিম সোয়া কোৱেশ্চনটো দি আছে sin স্কয়াৰ 30 ডিগ্ৰী মাইনাস cos স্কয়াৰ 30 ডিগ্ৰী তো ভ্যালু বহাই যাম sin স্কয়াৰ 30 ডিগ্ৰী এতে sin 30 এর মান হল 1/2 sin 30 মানে 1/2 যেহেতু sin স্কয়ার 30 ডিগ্ৰী আছে গতিকে 1/2 হোল স্কয়ার মাইনাস cos স্কয়ার 30 ডিগ্ৰী যেহেতু cos 30 এর মান হল √3/2 cos 30 মানে √3/2 যেহেতু cos স্কয়ার 30 আছে গতিকে √3/2 হোল স্কয়ার এতিয়া আমি এটো সলভ কৰিম সোয়া যেহেতু স্কয়ার আছে ব্র্যাকেটৰ ওপৰত গতিকে ব্র্যাকেটৰ মাজত যিকেটা সংখ্যা আছে গুটেকেটা দুবাৰকে পূৰণ হৈ আছে এতিয়া 1 ৰ ওপৰত যদি স্কয়ার হয় 1 1 গুণ 1 আৰু তলত হ'ব 2 2 গুণ 4 সেম প্ৰসেস এটো আমি জানো স্কয়ার আৰু ৰুট সদায় ক্যান্সেল যায় এটো √3 ওপৰত যেতিয়া স্কয়ার আহিব স্কয়ার ৰুট ক্যান্সেল যায় ওলাই আহিব 3 আৰু 2 ৰ ওপৰত যেতিয়া স্কয়ার আহিব 2 2 গুণ কিমান হ'ব 4 এতিয়া আমি এলসিএম লম 4 আৰু 4 এলসিএম আহিব 4 লহাগু আহিব 4 এতিয়া 4 4 একবাৰ 1 1 গুণ 1 মাইনাস 4 4 একবাৰ 1 3 গুণ 3 এটো সোয়া মাইনাসত আছে 3 আৰু প্লাসত আছে 1 গতিকে মাইনাসত কিমান বেছি আছে -2 আৰু তলত আছে 4 এতিয়া যদি আমি কাটাকাটি কৰো 2 2 ত একবাৰ 2 4 দুইবাৰ গতিকে आंसर হ'ব -1/2 এতিয়া অপচনত বিচাৰিম -1/2 গতিকে ডি নম্বৰ অপচনটো কারেক্ট হ'ব কৈছে sin স্কয়ার 30 ডিগ্ৰী মাইনাস cos স্কয়ার 30 ডিগ্ৰীৰ মান কিমান হ'ব এতিয়া সলভ কৰি পাইছো আমি sin স্কয়ার 30 ডিগ্ৰী মাইনাস cos স্কয়ার 30 ডিগ্ৰীৰ মান হ'ল -1/2 গতিকে এনেকুৱা কোৱেশ্চন সলভ কৰিবলৈ হলে কিতাপত যেটো ভ্যালুৰ চাৰ্ট আছে টেবুল যেটো আছে ভ্যালু দিয়া হেকেটা মুখস্থ কৰি লব লাগিব এতিয়া সো 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনত কৈছে 9 sec স্কয়ার a মাইনাস 9 10 স্কয়ার a এর ভ্যালু ওলাব দিছে অপশন দি আছে 1 4 9 আৰু 10 এই চাৰিটা অপশনৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব এটো তোমাক উলিয়াব দিছে আচ্ছা এনেকুৱা কোৱেশ্চন সলভ কৰিবলৈ হলে যেহেতু ইয়াতে sec আছে ইয়াতে 10 আছে গতিকে এই দুইটা সাইড আমি একে বনাই লব লাগিব এতে sec আছে ইয়াতে 10 আছে হয় ইয়াতে sec বনাম নহলে ইয়াতে 10 বনাই লম 10 ইয়াতো 10 থাকিব নহলে ইয়াতে sec ইয়াতো sec থাকিব আমি জানো sec স্কয়ার থিটাক আমি লিখিব পাৰো ফর্মুলা আছে sec স্কয়ার a লিখিব পাৰো 1 + 10 স্কয়ার a sec স্কয়ার a 1 + 10 স্কয়ার a তেতিয়া দুইটা 10 10 আহিব তেতিয়া এটো সলভ কৰিম আমি যদি আছে 9 sec স্কয়ার a মাইনাস 9 10 স্কয়ার a এর ভ্যালু যেতিয়া ওলাম আমি সো 9 9 এর লগত sec স্কয়ার a ইনটু হৈ আছে গতিকে আমি ব্র্যাকেট দিম sec স্কয়ার a লিখিব পাৰিম 1 + 10 স্কয়ার a 1 + 10 স্কয়ার a মাইনাস ইফাল আছে 9 10 স্কয়ার a এতিয়া সোয়া আমি যদি ব্র্যাকেট তুলো এই ব্র্যাকেটত যিকেটা সংখ্যা আছে গুটেই কেটাৰ লগত 9 টো কি হৈ আছে পূৰণ হৈ আছে ব্র্যাকেট তুলিবলৈ হলে 9 দি ইয়াকু পূৰণ মাৰিব লাগিব ইয়াকু পূৰণ কৰিব লাগিব এতিয়া 9 গুণ 9 প্লাস 9 * 10 স্কয়ার a 9 10 স্কয়ার a 9 10 স্কয়ার a মাইনাস ইফাল আছে 9 10 স্কয়ার a এতিয়া সোয়া ক্যান্সেল আউট হৈ আছে 9 10 স্কয়ার a এটো প্লাসত আছে আৰু 9 10 স্কয়ার a এটো কিহত আছে মাইনাসত আছে গতিকে 10 স্কয়ার a 9টা মাইনাসৰ আৰু 10 স্কয়ার a 9টা প্লাসৰ ক্যান্সেল থাকিল কিমান 9 গতিকে অপশন 3 নম্বৰ অপশনটো কারেক্ট হৈ যাব 9 sec স্কয়ার a মাইনাস 9 10 স্কয়ার a এর ভ্যালু হ'ব 9 গতিকে ফর্মুলাটো মুখস্থ ৰাখিবা sec স্কয়ার a 1 + 10 স্কয়ার a এতিয়া সো 4 নম্বৰ আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন ট্ৰিগোনমেট্ৰি চেপ্টাৰৰ কোৱেশ্চনটো দিয়া আছে sin স্কয়ার 29 + sin স্কয়ার 61 ডিগ্ৰী sin স্কয়ার 29 ডিগ্ৰী + sin স্কয়ার 61 ডিগ্ৰীৰ মান হ'ব অপশনত দিয়া আছে 1 2 3 না 4 কোনটো শুদ্ধ হ'ব হেতু তোমাক উলিয়াব দিছে তো এটা আমি সলভ কৰিব লাগিব সোয়া sin স্কয়ার 29 ডিগ্ৰী প্লাস sin স্কয়ার 61 ডিগ্ৰী এটো হল কোৱেশ্চন গতিকে ইয়াত আমি এনেকে লিখিব পাৰো sin স্কয়ার
29 ডিগ্ৰী প্লাছ sin স্কুৱেৰ 61 ডিগ্ৰী আছে ইয়াক আমি এনেকৈও লিখিব পাৰি sin স্কুৱেৰ 90 minus 29 degree 90 degree minus 29 degree so 90 minus 29 is equal to 61 এইটো আৰু এইটো একেই কথা জাস্ট ইয়াতে ভাঙি লিখিছো 90 ৰ পৰা যেতিয়া 29 মাইনাস কৰিম আকৌ ওপৰত 2 পাম এনেকৈ ভাঙি লিখিলো এতিয়া চোৱা ফৰ্মুলা মতে sin স্কুৱেৰ 29 ডিগ্ৰী sin স্কুৱেৰ 29 ডিগ্ৰী প্লাস ইয়াতে sin স্কুৱেৰ 90 minus 29 এটা ফর্মুলা আছিল sin 90 minus theta sin 90 minus theta is equal to কি লিখিব পাৰো cos theta sin square 90 minus theta is equal to cos square theta যেটো ইয়াতে theta মানে 29 আছে লিখিব পাৰিম sin 90 minus theta sin square 90 minus 29 degree is equal to cos square 29 degree যেটো sin square 90 minus theta is equal to cos square theta theta মানে 29 তে সব ফর্মুলা কৰি গৈছে sin square 29 ডিগ্ৰী প্লাস cos square 29 ডিগ্ৰী এঙ্গল দুইটা ইকুয়াল আছে গতিকে আমি আৰু এটা ফর্মুলা যেহেতু জানো sin square theta প্লাস cos square theta is equal to কি হয় 1 theta theta একেই আছে গতিকে sin square 29 ডিগ্ৰী প্লাস cos square 29 ডিগ্ৰী is equal to কি লিখিব পাৰো 1 গতিকে sin square 29 ডিগ্ৰী প্লাস sin square 61 ডিগ্ৰীৰ ভ্যালু কিমান হ'ব 1 হ'ব গতিকে অপচনত আমি 1 বিচাৰিম গতিকে এ নম্বৰ অপচনটো কারেক্ট হৈ যাব ইয়াতে ফর্মুলা মুখস্থ ৰাখিব লাগিব এইবিলাক sin 90 minus theta is equal to cos theta cos 90 minus theta is equal to একেটা মুখস্থ ৰাখিবা আৰু এইটো ফর্মুলা এটা লিখি লবা sin square theta plus cos square theta is equal to কি হয় 1 এতিয়া সো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো 5 নম্বৰ কোৱেশ্চন হ'ব চাৰিটা আমি কৰিলো সোৱা কোৱেশ্চনটো হৈছে sin theta into cos 90 minus theta plus cos theta into sin 90 minus theta মান কি হ'ব এটো তোমাক উলিয়াব দিছে অপচন দি আছে 1 2 3 and 4 এতিয়া এটো কোৱেশ্চন সলভ কৰিবলৈ হলে তোমালোকে এইটা ফর্মুলা জানিব লাগিব cos 90 minus theta is equal to কি হয় sin theta আকৌ sin 90 minus theta is equal to cos theta এই দুটা ফর্মুলা লিখি লবা সোয়া এটো যদি আমি সলভ কৰিম কোৱেশ্চনটো দিয়া আছে sin theta into cos 90 minus theta plus cos theta into sin 90 minus theta এটা সোয়া sin theta into cos 90 minus theta আমি লিখিব পাৰো cos 90 minus theta is equal to sin theta গতিকে এটো sin theta plus cos theta into sin 90 minus theta sin 90 minus theta is equal to লিখিব পাৰো cos theta sin 90 minus theta is equal to cos theta this one sin theta into sin theta লিখিব পাৰো sin square theta plus cos theta into cos theta cos square theta আমি জানো sin square theta আগৰ অংকত লিখি দিছিলো sin square theta plus cos square theta is equal to কি হয় 1 গতিকে sin theta into cos 90 minus theta plus cos theta into sin 90 minus theta ভ্যালু হ'ব কি 1 গতিকে অপচনত আমি 1 বিচাৰিম গতিকে এ নম্বৰ অপচনটো কারেক্ট হ'ব একেটা ফর্মুলা জানি ৰাখিবা cos 90 minus theta is equal to sin theta sin 90 minus theta is equal to cos theta বুজি পাইছা এতিয়া সো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 9 sec square 60 degree minus 9 10 square 60 degree মান কিমান হ'ব এটো তোমাক উলিয়াব দিছে অপচন দিছে 3 9 5 আৰু 6 এতিয়া এটো কোৱেশ্চন আমি কৰিবলৈ হলে যেটো ভ্যালুৰ যেটো চাৰ্ট দিয়া আছে সেই চাৰ্টটো আমি মুখস্থ ৰাখিব লাগিব যেটো sec 60 মান লাগিব আৰু 10 60 মান লাগিব so the sec 60 মান হ'ল sec 60 degree is equal to sec 60 degree মান হ'ল 2 আৰু 10 60 degree মান হ'ল 10 60 degree মান হ'ল √3 এটা মুখস্থ ৰাখিব লাগিব সো এটা যদি আমি সলভ কৰিম কোৱেশ্চনটো দি আছে 9 sec square 60 degree minus 9 10 square 60 degree গতিকে আমি ভ্যালু বহাই যাম
চোৱা 9 ইনটু sec 60 মানে হ'ল কিমান sec 60 মান কিমান 2 যেহেতু sec স্কয়ার 60 আছে গতিকে 2 স্কয়ার তাৰ ভ্যালুৰ ওপৰতো স্কয়ার মাইনাস ইয়াতে 9 ইনটু হৈ আছে 10 স্কয়ার 60 যেহেতু 10 60 মান হ'ল √3 গতিকে 10 60 মানে √3 যেহেতু 10 স্কয়ার 60 আছে গতিকে √3 স্কয়ার এতিয়া আমি ক্যালকুলেট কৰিম 9 ইনটু 2 দুগুণ কিমান 4 মাইনাস 9 ইনটু স্কয়ার ৰুট কেনসেল ওলাই আহিব কিমান 3 এতিয়া চোৱা 9 4 গুণ 36 মাইনাস 3 9 গুণ 27 আমি জানো 36 ৰ পৰা যদি 27 বাদ দিও তেতিয়াহলে কিমান থাকে 9 গতিকে অপশনত 9 আছে নেকি আমি হেতু বিচাৰিম এটো বি নম্বৰ অপশনটো কারেক্ট হৈ যাব যেটো 9 sec স্কয়ার 60 ডিগ্ৰী মান হল 2 আৰু 9 10 60 ডিগ্ৰী মান হল √3 আমি ভ্যালু হয় কিমান পাইছো মানটো 9 গতিকে এই ইকুৱেশ্যনটোৰ মান হ'ব কিমান 9 গতিকে এটো এনেকৈ অংক কৰিবলৈ হলে তোমালোকে ভ্যালু কেটা মুখস্থ ৰাখিব লাগিব sec 60 ডিগ্ৰী হল 2 আৰু 10 60 ডিগ্ৰীৰ মান হল √3 একেটা মুখস্থ কৰাৰ পিছতে তোমালোকে এনেকৈ অংক কৰিব পাৰিবা এতিয়া সো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন কোৱেশ্চনটো দি আছে 8 cosec স্কয়ার a minus 8 cot স্কয়ার a এর মান হল অপশন দি আছে 7 8 9 আৰু 10 ইয়াৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব হেতু তোমাক বিচাৰি উলিয়াব দিছে তো এনেকুৱা কোৱেশ্চন আগতো আমি এটা কৰিছিলো যেহেতু ইয়াতে cosec আছে আৰু ইয়াতে cot আছে গতিকে এই দুটা আমি একে বনাই লব লাগিব ইয়াতে cot আছে ইয়াতেও আমি cot বনাই লব লাগিব বা ইয়াতে cosec আছে ইয়াতেও আমি cosec বনাই লব লাগিব যেহেতু আমি ফর্মুলা জানো cosec স্কয়ার a মানে 1 প্লাস cot স্কয়ার a cosec স্কয়ার a মানে 1 প্লাস cot স্কয়ার a গতিকে এটো যদি আমি সলভ কৰিম সোয়া 8 কোৱেশ্চন দি আছে 8 cosec স্কয়ার a minus 8 cot স্কয়ার a আমি cosec স্কয়ার a ঠাইত লিখিব পাৰিম 8 ৰ লগত যেটো এটো পূৰণ হৈ আছে গতিকে ব্ৰেকেট 8 হোল ইনটু cosec স্কয়ার a মানে 1 প্লাস cot স্কয়ার a ফর্মুলাটো লিখি লবা মাইনাস 8 cot স্কয়ার a 8 cot স্কয়ার a এতিয়া যদি আমি ব্ৰেকেট তুলো এই 8 টো ইয়াৰ লগতো পূৰণ হৈছে ইয়াৰ লগতো পূৰণ হৈছে দুইটা লগত মাল্টিপ্লাই কৰাৰ পিছত তুমি ব্ৰেকেটটো তুলিব পাৰিবা সো 8 * 1 8 plus 8 cot স্কয়ার a 8 cot স্কয়ার a ইফালে আছে মাইনাস 8 cot স্কয়ার a এতে সো 8 cot স্কয়ার a এটো আছে মাইনাসত আৰু 8 cot স্কয়ার a এটো আছে প্লাসত গতিকে মাইনাসৰ 8 cot স্কয়ার a আৰু প্লাসৰ 8 cot স্কয়ার a দুইটা ক্যান্সেল এতে থাকিব কিমান 8 গতিকে 8 cosec স্কয়ার a minus 8 cot স্কয়ার a এর মান কিমান 8 হ'ব বুজি পাইছা গতিকে এই ফর্মুলাটো মনত ৰাখিবা cosec স্কয়ার a minus cosec স্কয়ার a equal 1 plus cot স্কয়ার a এতিয়া সো আৰু এটা কোৱেশ্চন 8 নম্বৰ কোৱেশ্চন এটো অন্তিমটো কোৱেশ্চন ইয়াৰ পিছৰ ভিডিওটো আকৌ কন্টিনিউ কৰিম এটো চেপ্টাৰৰ পৰা এটো চেপ্টাৰৰ পৰা মিনিমাম 50টা কোৱেশ্চন এমসিকিউ কোৱেশ্চন আমি আলোচনা কৰিম তো মোৰ লগত গুটেকেটা ভিডিও চাবা বুলি অনুৰোধ থাকিল তো লাষ্ট কোৱেশ্চনটো সোৱা কৈছে cosec স্কয়ার 55 ডিগ্ৰী মাইনাস cot স্কয়ার 55 ডিগ্ৰীৰ মান ওলাব দিছে তোমাক এটো অপশন দি আছে 1 হ'ব নে 2 হ'ব নে 3 হ'ব নে 4 হ'ব এনেকুৱা কোৱেশ্চন সলভ কৰিবলৈ হলে মই কৈছো আগতে যে এই সাইন কেটা ইকুয়াল বনাব লাগিব ইয়াতে cosec আছে ইয়াতে কি আছে cot আছে গতিকে হয় cosec ক আমি cot বনাম নহলে cot ক আমি cosec বনাম যেহেতু আমি ফর্মুলা জানো cot স্কয়ার a মানে cot স্কয়ার a লিখিব পাৰো cosec স্কয়ার a -1 এতিয়া cot ৰ ঠাইত আমি cosec আনিব পাৰিম cot স্কয়ার a cosec স্কয়ার a -1 তোছন এনেকে সলভ কৰি সোৱা কোৱেশ্চনটো দি আছে cosec স্কয়ার 55 ডিগ্ৰী minus cot স্কয়ার 55 ডিগ্ৰী এতিয়া যদি লিখো cosec স্কয়ার 55 ডিগ্ৰী minus cot ৰ ঠাইত আমি লিখিব পাৰিম যেটো cot স্কয়ার 55 আছে ইয়াক আমি লিখিব পাৰিম cosec স্কয়ার 55 cosec স্কয়ার
cosec square 55 ডিগ্ৰী তাৰপিছত -1 এটো ফৰ্মুলা মনত ৰাখিবা এতিয়া সোৱা এতিয়া যদি আমি ব্ৰেকেট তুলি দিও cosec square 55 ডিগ্ৰী তে ব্ৰেকেট তুলিবলৈ হলে এই মাইনাস দি গুটেই কেটা পূৰণ হ'ব ইয়াতে একো চিন নাই মানে প্লাস চিন আছে মাইনাসে প্লাসে মাইনাস cosec square 55 ডিগ্ৰী cosec square 55 ডিগ্ৰী আৰু মাইনাসে +1 এতিয়া সোৱা cosec square 55 ডিগ্ৰী এটো আছে প্লাসত আৰু cosec square 55 ডিগ্ৰী এটো আছে মাইনাসত গতিকে প্লাসৰ আৰু মাইনাসৰ দুইটা কেনসেল থাকিল কিমান 1 গতিকে cosec square 55 ডিগ্ৰী minus cot square 55 ডিগ্ৰীৰ মান কিমান 1 গতিকে অপচন এ নম্বৰ অপচনটো কাৰেক্ট হ'ব এতে ফৰ্মুলাটো মনত ৰাখিবা cot square 1 লিখিব পাৰো cot square θ = cosec square θ - 1 cot square = cosec square -1 তো ফৰ্মুলাটো মনত ৰাখিবা তো আজিৰ ভিডিওটো এইখিনিতে সামৰিছো তো নেক্সট ভিডিওত আমি আৰু এমসিকিউ কৰিছিলো জনে জনে সোৱা নাই পুনৰ আলোচনা ৰিভিজনটো আমি ডিসকাশন কৰিছিলো ভিডিওত জনে জনে হেতু ভিডিও সোৱা নাই মই এটো ভিডিও ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে তাতে যাই চাব পাৰিবা আৰু তোমালোকৰ প্ৰতি আৰু এটা অন্তিমটো ৰিকুৱেষ্ট থাকিল যে জনে জনে ভিডিওটো চাই আছা ৰিকুৱেষ্ট থাকিল যে ভিডিওটো শেয়াৰ কৰিবা আৰু এটা সাবস্ক্ৰাইব দি যাবা তো মোৰ লগত নেক্সট ভিডিওত দেখা হ'ব বুলি আশা ৰাখিলো ধন্যবাদ